ঐ আহিবা দি দাদাগিৰি কোৱা নাই তই মাৰ খোৱাৰ আগত ইফালে আহ দাদা দেখছা নে খুৰী ইয়াত মোৰ ইমান জ্বালা তাৰমানে খিটেকাই জ্বালাৰ বাকী নোহোৱা হৈছে সেইকাৰণে তালুত চুলি নোহোৱা হৈছে খিটেকাই দুটা তিলি কিন্তু লাগি গেল ঘূৰা ঘূৰি এইডালে টানে একফালে তহঁতক যে এনেকৈ এটা ভুকি মাৰিম মই আপোনাক এটা কথা কওঁ নে কৈয়ে খোৱা চাৱেই বুঢ়া মানুহে খাই ভাল পায় বিড়ি বুঢ়া মানুহে খাই ভাল পায় বিড়ি আপুনিনো কিয় চবতে লৈ ফুৰাব লাগে এইডাল কঠল শান্তিৰি কিহে পালাৱে ইহঁতক হেৰি চাহত ভিজে খাই ভাল লাগে মুড়ি মুড়ি চাহত ভিজে খাই ভাল লাগে মুড়ি এই মান্না মাৰি নাচা কিয়া দিনে দিনে হৈ গৈছে মস্ত এটা বুঢ়ী এই বুঢ়ী ভীমকলৰ গুটি গুটি এনেকুৱা এটা চট দিম চৰত থিয়াই লবি মুটি পাপাৱে কি যি ভাই লাগবা ধৰছা কাজিয়া নকৰবি চোন চাহ চেকা চেকেনি তই বেটি হৈ গৈছা মস্ত এটা চেকেনি ভাত থোৱা চৰু তই এটা মস্ত হালোৱা গৰু তহঁতে লাজ লঘু নকৰবি শুনছানে মোক খুৰী ইয়াত বেয়া পাইছা নেকি বাৰু আমাৰ ভুজিয়া বুজাই ইমান কাজিয়া কৰি থাকে চিৰিয়েলবিলাকত তাৰমানে মোৰো কেতিয়াবা অশান্তি লাগি যায় এতিয়া আমাৰ চিৰিয়েলবিলাক চাই পেলাই আকৌ ঘৰত খুৰী ইয়াতে কাজিয়া নকৰবি দেই এইবিলাক আমি মনোৰঞ্জন দিব লাগিহে কৰি থাকোঁ কিন্তু আপোনালোকৰ মাজলৈকে আহিলোঁ খিটেকাই ভুজিয়া বুন্দিয়া আহি সঁচাকৈ ভাল লাগিল এতিয়া খুৰীহাত দাদাহঁতে আমাৰ ফালে মুখ মেলি চাই আছে ফাংচন তলৰ ফালে মেলেৰিয়াই কৰি আছে কানেকশ্যন এই মেলেৰিয়া এনেও নাই গৰমৰ দিনটো গেছি নহয় ঠাণ্ডা দিনটো আহিবা ধৰছি এতিয়া পেচাব কৰিলে ধোঁহা লোৱা দিনটো গেছিয়া হয়নে নহয় বাৰু এতিয়া আপোনালোকৰ এতিয়া খুৰীহাতৰ হাতে হাতে মস্ত মস্ত ফোন দাদাহঁতে মাৰি আছে এই বন্ধন গোটৰ লোন বাৰু আপুনি আইভাৰ পে ইমান কথা কৈ আছে মুখখন আকৌ কথা কবহে দিছি মনে মনে থাকবা দিছি নেকি আপোনাৰ নামটো ৰাইজে নাজানে নহয় কিয় নাজানো খিটেকাই বুলি জানে নহয় আপোনাৰ আচল নামটো কি মোৰ আচল নামটো খুৰীহাত জানেনে নাই মোৰ আচল নামটো নাজানা কি আপোনাৰ নামটো মোৰ নামটো হ'ল হৰিশ আপোনাৰ তিৰিটোৰ নাম পাৰভিশ ল'ৰা ছোৱালী 2 পিচ আপুনি যে ভৰিখন বেকাকে আছে কিবা বেমাৰ নেকি এইটো হ'ল পেৰালাইচিছ আগতে কিবা বেমাৰ আছিল নেকি আগতে আছিল হেপাটাইটিছ ইটা কিবা বেমাৰ ইটা জণ্ডিছ আপুনি যে জেপত হাতখন ভৰাই আছে জেপত কি আছে এইটো চেমিছ কাৰ কাৰণে এইটো লেডিছ আপুনি একেবাৰে দূৰত যাই পোৱা ঠাইখনৰ নাম কি পেৰিছ আপুনি যে ইমান সুখেইখিনি গেছি আপুনিনো খাই কি হে কুলকিছ হ'ব দে আৰু নহধো তাৰপিছতহে কথাখিনি ফিনিছ বেয়া পাইছে নেকি বাৰু আপোনালোকে এটা ডাঙৰকৈ হাতত চাপি দিলে ভাল লাগিল হেয়া বঢ়িয়া কাৰণ আপোনালোকৰ এই অনুষ্ঠানটোৰ কাৰণে দাদাহঁতে আজি আমাক 1 মাহ 2 মাহ আগৰ পৰাই এই কৰ্মকৰ্তাই যাই পেলাই আমাক নিমন্ত্ৰণ জনাইছিল আৰু আপোনালোকৰ মৰম আৰু দাদাহঁতৰ কথা পাহৰিব নোৱাৰি পেলাই আহিলোঁ আহি পেলাই সঁচাকৈ ভাল লাগিল দেই কাৰণ আজি আমি আপোনালোকৰ মাজত হাঁহিম হুঁহম বুলি আহিছোঁ খিটেকাই 2টা কইনা লৈ পেলাই আমাৰ খিটেকাই চাই আছেনে নাই বাৰু আমি আপোনালোকক মনোৰঞ্জন দি আছোঁ তাৰ মাজতে ভুলো হৈ ৰাইজৰ পৰা গালিও খাওঁ তথাপি মনোৰঞ্জন দি যাই আছোঁ তাৰ মাজত আপোনালোকে কি পাইছে কি পোৱা নাই নাজানো বাৰু আৰু এতিয়া বাৰু আপোনাক কেইটামান প্ৰশ্ন সুধিবি বাৰু আমাৰ লগত আমাৰ ভোকলাও আছে আমি গান গাম মাইকৰ মানুহকেইটাও আছে মিউজিচিয়ানো আছে গান গাবলৈ কোনে নাই বাৰু অকণ নাচবিনা খুৰীহাত এই আয়ে নাচাই কিয় বৰ দেখোন ফেনা মাখি চকুহান চশমা পিন্ধি আহিছে আই ভালে আছা এনেকুৱা আকৌ ছাল মৰা আই আজিকালি পাওঁ আই টান হৈছে আজিকালি কি হৈছে জানানে আজিকালি আইবিলাক ইমান বছৰলৈকে নাখায় আজিৰ প্ৰজন্মও নাখায় বাৰু কিয় জানানে 3 ডিগ্ৰী 3টা কোণা 50 টকাতে বৈধ খানা কাৰণ সেই বেয়া বস্তুবিলাক খাই থাকে কিবা দেখোন আজিকালি মানুহ জেপত চাটাতে মান নপোৱাই হ'ল কিবা দোকানত লাগি গেলি আমাৰ আজিকালি নৱপ্ৰজন্মৰ জেপত পাই কেৱল ৰজনীগন্ধা কেপি শিখৰ বিমল কিবা দেখোন ৰজনীগন্ধাটো খুলিলে খচক খচক মাৰি ওপৰত দিকে এই ধোঁৱাটো উৰাই দিয়ে সেই ধোঁৱাটোৰ লগতে যি আমাৰ প্ৰজন্মৰ লাইফটো উৰি যায় কিন্তু গম নাপায়
মাকৰ 80 বছৰ বাপকৰ 60 বছৰ তাৰ পিছৰ কাছা কাছি হয়নে নহয় বাৰু আৰু এটা ভাল লাগছে আহি পালে আমাৰতো ভাষাবিলাক আপোনালোকে বুজি পায় হয়নে নহয় বাৰু আমাৰ এটা নলবাৰী বৰপেটা আপাৰাচম বা ইয়াৰ ল'ৰা ছোৱালী ইমান উন্নত কিবা কৈছা দাদাহান বাৰু আপোনাক প্ৰশ্ন সুধিম উত্তৰ দিব পাৰিবনে প্ৰশ্ন সুধিম বাৰু আমাৰ এই টেপেৰিয়ে একো কোৱা নাই কবি নে কিবা হেৰি আপুনি অলপ খোৱা লোৱা কৰিব নাখাওঁতে মুখ দেখোন খুদকেই পাৰা অমিতাটো আনিছে হয় নেকি তোৰ মুখখনে বৰ ভাল লগা হৈ আছে জানো গোটাই শুকুনা তাৰ পিঠাহে এই মেকআপ নকৰিলে কাৰোতকেও কইলা মেকাতলি খালৰ চেংগেলি মাছ আনেতো দে বাৰু পিছে আপোনাক প্ৰশ্ন সুধো আপুনি ধুনীয়াকে উত্তৰ দিব ধুনীয়াকে নহয় বেয়াকে উত্তৰ দিম বাৰু কৈছোন বাৰু কি আপুনি জানেই নে মালভূমি কাক বোলে বা মালভূমিতে পল্লি যে চবেই জানে চেঙৰাৰ পৰা বুঢ়াল লাগি নহয় ৰাইজে জানে সেইটো মই জানো কিন্তু আপুনি জানে নে নাজানে হয় নেকি ময়ো জানো কবা লাগব এটা যিটো ভূমিত বহি চেঙৰাৰ পৰা বুঢ়াল লাগি এই মালটো টানি থাকে তাকে বোলে মালভূমি কিন্তু এই ঘুগুৰাপাৰা অঞ্চলত মাল খোৱা মানুহ নাই দেই কোনোবাই বিহু বুলি অনুষ্ঠান বুলি অলপ খাবও পাৰে কিন্তু ইমান নাই ইয়াৰ ৰাজখান বহুত ভাল সেই কোনোবাই দম দিছে সেই চাইছোঁ আইভা দিয়ে কোনে এইবিলাক চাইছোঁ বাৰু য'তে বাঘৰ ভয় হোৱাই ত'তে মৰণ হোৱাই কোনে মাত দিছে ইফালৰ পৰা কাজিয়া নকৰিবি হ'লে এইবিলাক আমাৰে মানুহ বাৰু কাৰণ আজিকালি মদে বহুতক বেয়া কৰিছে গতিকে মদৰ কাৰণে এটা মেছেজ দিবহে চেষ্টা কৰিছোঁ এই কমপ্লেইনে ভিটি উঠা আমাৰ বাৰু যি কি নহওক আপোনাৰ এতিয়া আহি কেনে লাগছি নো বঢ়িয়া লাগছে এইবিলাক কাজিয়া লাগছে নেকি নহচোন বাৰু আইভা দিছোঁ আইভা দি দাদাগিৰি কোৱা নাই তই মাৰ খোৱাৰ আগত ইফালে আহ দাদা ৰচোন ইফালে দাদা খুলি কৰিবা নাগে ইফালে সোনকালে উঠি আছো তইও বহুত কি মদ পানী খাই আহা বেয়া নাপাবি নাই খুলি দাদা একো কাজিয়া লগা নাই এইবিলাক আমাৰে মানুহ কাৰণ আজিকালি বিয়া এখন নাযায় কাজ এখন নাযায় সভা এখন নাযায় অনুষ্ঠান এটা নাযায় মদ নহলি গতিকে মদ খোৱা মানুহ এই অনুষ্ঠানটো নাই আমাৰে মানুহ এটা আহিছে মদ খাই ভালে ৰচোন ইফালে আহ বেয়া কথা নহয় ভাই মদ খালি সন্মান বাঢ়ে নে কমেই ইফালে ক'ত মৰিছে দে এইটো মদ খোৱাই ঘূৰি হাত দাদাহাত ক'ত মদ মুখা খাই মস্ত আহি চিন্তা আরে তুই দুটা দিলে দাঁড়াই গেছে গেলে নাই কৰা আরে ইয়া দুটা দিলে হব পারে মোৰ তিনটা দিলি আছে এই এই শুনচোন ইমান ধুনীয়া ইয়াতে গণ্য মান্য ৰাজখান আছে ৰাইজে ইমান সুন্দৰকৈ অনুষ্ঠানটো উপভোগ কৰি আছে তইতো মদ খাই কি আহিবা লগা হ'লে মই কৈছোঁ ইয়াতে মদ খোৱা মানুহ নাই ৰাইজে ইমান সুন্দৰকৈ শৃংখলাবদ্ধভাৱে অনুষ্ঠানটো উপভোগ কৰি আছে মদ খালি কিমান বেয়া গম পাইছেনে নাই এতিয়া দাদা অনুষ্ঠান এটা পাতবো বিহু পাতবো যদি মদ নাখায় বিহু নহয় সাংস্কৃতিক সন্ধিয়া পাতবো যদি মদ নাখায় সাংস্কৃতিক সন্ধিয়া জমিয়ে নুঠে বাপ্পাকে কাৰোবাৰ যদি বিয়া পাতে যদি মদ নাখায় সেই বিয়াখন ভালে নহয় আৰে মদ কিয় খাব লাগে মদটো বেয়া বস্তু বাদ দিব লাগে কিয় খাই আহিছা তই মই এনেই খাইছোঁ দাদা দাদা মদ খাই পাইছা না জীৱনত নহয় তই খাইছা ঠিকে আছে আমাৰ উঠি অহা নৱপ্ৰজন্ম কি কৰিবি আরে মদ খালি স্বর্গত থাকে না পাতালত থাকে না মদত থাকে হরে না পায় আরে উড়ি উড়ি যায় উড়ি যায় ওই রোদত থোয়া গাড়ীত বহিলি তাপলা পুরি যায় ইফালে যাবা নাগে আছো ইফালে থাক মদ মুখা খাই আহি ভাই মদ খালি সন্মান যায়নে বেছি হৈ ভাই ইমান ধুনীয়াকৈ ৰাইজখানে চাই আছে মদ খালি বেয়া বস্তু গমে পা কিয় খাব লগা হ'ল মদ খোৱাৰ লগে লগে ঘৰ এখন নচলে ৰাস্তাই পদূলিয়ে দুৰ্ঘটনা ঘটি থাকে মদ খাই পেলাই সংসাৰ বেয়া হয় সেইখিনি হত পাইছাই নাই মদ নাখাবি বেয়া বস্তু দাদা এটা মদটো বেয়া বস্তু বুলি চবে গম পায় কাৰোবাৰ স্বামী মৰি গেছি কাৰোবাৰ ল'ৰা মৰি গেছি কাৰোবাৰ সংসাৰ ভাঙি গেছি সমাজখন বেয়া হৈছে তথাপি কিন্তু মানুহে মদ খাব নেৰে আৰে মদ কিয় খাব লাগে আৰে মদটো বেয়া বস্তু বাদ দিব লাগে না সমাজৰ পৰা গতিকে কোনোৱে মদ নাখাব মই আজি খাইছো কালিৰ পৰা নাখাওঁ আজি সাংস্কৃতিক সন্ধিয়া বুলি খাইছো আৰু ধন্যবাদ শুভৰাত্ৰি হেপী নিউ ইয়াৰ ইন দিছ মৰ্নিং এণ্ড টুমৰো
মৰ্ণিং গুড বাই যা 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 ঐ ৰাস্তাটো কোনফালে আছিলে এইফালে আছে যা যা বেয়া নাপাবিলে খুৰীহাত দাদাহাত কাৰণ আজিকালি মদে বহুত মানুহ ধ্বংস কৰিছে আমাৰ এটা প্ৰজন্মই খাইছিল ঠিকে আছে উঠি অহা প্ৰজন্মক আমিতো বেয়া হবা দিবা নোৱাৰো মানে মদৰ কাৰণেহে এটা মেছেজ দিবা চেষ্টা কৰিছো বেয়া পাইছা নেকি বাৰু এটা হাতত চাপাই দিলে ভাল লাগিল হয় বঢ়িয়া আমাৰ আপোনালোকৰ মাজত আছে খিতেকাই ভুজিয়া বুন্দিয়া আৰু মিউজিচিয়ান দাদাহঁত আহিলে ভাল লাগিল হয় এটা গান গালো হয় খিতেকাইটো আপোনালোকে শুনি আছা হয়নে নহয় বাৰু এ পকেট গৰম চিৰিৰ মৰম হে পকেট খালি অ তিৰিৰ গালি খিতেকাই দুটা তিৰি খিতেকাই দুটা তিৰি লাগি গেল হুৰা হুৰি টেনচনত যাই চুলি হৰি কিহে পাইছি কিহে ধচি বাটৰ কচু গাত খুইছি খিতেকাই তত হৰাই গৈছি এই খিতেকাই কেনে মজা জ্বালা পাই গৈছো 30 জ্বালা বাকী নাই এই জ্বালা পাইছো খুৰীয়া দুটা তিৰি ঠুকুৰাই ফালে আমাৰ এতিয়া খিতেকাই চাই ভাল পাইছে না চিপিয়া চাই ভাল পাইছা মোৰ অনুষ্ঠান কৰি বাৰু মাতটো ভাঙি আছে বেয়া নাপাব আৰু অমৰ দা ইফালে আহিলে ভাল লাগিল হয় য'ত নেকি আপোনালোকৰ মাজত এই মাত্ৰ মদ খাই আছিল কিন্তু মদ খাই সঁচাকৈ অহা নাই এক্টিংহে কৰিছিল ভালকৈ একবাৰ কৈ দিম মানুহ ভাবি থাকিব সঁচাকৈ মদ খাই আহিছা বুলি ধন্যবাদ আচলতে মদ খাওঁ বুলি ভাবিছে সঁচাকৈ ভাল লাগিছে মদ আহি যে ইয়াতে পাত্তা নিদিয়ে সঁচাকৈ ভাল লাগিছে আচ্ছা পৰি লাগে আচ্ছা পৰি গতিকে মদ মোক চিনি পোৱা নাই বাৰু সেইটো বেলেগ কথা কিন্তু মদ আহি যে এটা পাত্তা নিদিয়ে সঁচাকৈ ভাল লাগিছে মদ বাদ দিয়ক না মদটো বেয়া বস্তু বৰবি সমাজখন বেয়া কৰিছে সমাজখন প্ৰদূষিত কৰিছে আৰু মদ নামৰ বৰবিটো আমি বাদ দিব লাগিব তেতিয়া সমাজখন ভাল হ'ব ঘৰ এখন জীয়াই থাকিব নিজৰ ল'ৰা ছোৱালী সকলো ভালে থাকিব নিজৰ গিৰিয়েকজন নিজৰ যিজনে ঘৰখন চলাইছে ভাল হৈ যাব তাকে কামনা কৰিছোঁ কোনোবা হাত চাপৰি অথবা ভাল লাগিছে মই বেয়া পোৱা নাই মই ভাল লাগিছে মদ আহি কিয় সোমাব দিব নিদিব কেতিয়াও নিদিব কিন্তু মদ খাই অহা নাই বাৰু অভিনয় কৰিছিলোঁ ধন্যবাদ